হাই ফ্ৰেণ্ডছ, খবৰ কেনেকুৱা? নিশ্চয় ভাল। আৰু আজি মই এই গামোচা চামোচা লৈ পেলাই ইয়াতে থিয় হৈ কিবা এটা নিশ্চয় আপোনালোকে গম পাইছে। মানে নকলেনো কেনেকৈ গম পাব। মানে মোৰ আজি শহুৰ দেউতা আৰু শাহু ঢুকুৱা কেইবছৰো হ'ল। তেখেতসকলক মানে আমি আপোনাৰ mitokor হৈ পেলাই আমি আহোম সম্প্ৰদায়ৰ মানুহ আৰু আমাৰ নিয়মটো অকণমান মানে বেলেগ নেকি মই ভাবোঁ আৰু মানে তাকেহে আজি শহুৰ দেউতা আৰু শাহুমাৰ তেখেতসকলক স্মৰণ কৰি পেলাই আৰু মই এতিয়া এমুঠি অন্ন বনাব লৈছোঁ। সকলক মই অন্ন বনোৱাৰ আগতে মানে চাকি ধূপ আৰু গুৱাপান এখন আগবঢ়াই লওঁ। এতিয়া চাওকচোন আপোনালোকে চাকি এইখন হৈছে গুৱাপান। জুইকুৰা ধৰি ললো আৰু এতিয়া এইটো কুকাৰটো দেখিছেনে? চেৱাটো কেনেকৈ বনাম আপোনালোক দেখুৱাম। এয়া পানী লৈছোঁ, এইটো কুকাৰত এয়া মই পানী লৈছোঁ। এতিয়া এইটো কুকাৰটো মই এনেকৈ ইয়াত পাতি ললোঁ, মানে পানী গৰম হৈ থাকিব। আৰু এয়া হৈছে ভীমকলৰ পটুৱা, আপোনালোকে চাই থাকিব দেই। এয়া চাওক, মই পটুৱা এনেকৈ দি ললোঁ, এনেকৈ দিলোঁ। ফুটাটো দেখিছেনে? আপোনালোকৰ ফালে কেনেকুৱা বনাই নাজানো, আমাৰতো দেখুৱাইছোঁ মানে আমি এনেকৈ বনাওঁ। তাৰপিছত এতিয়া চাব, এইটো কিন্তু এতিয়াৰ নহয় যে, মানে আমাৰ বিয়া হোৱা কেইবছৰ হৈ গ'ল। এইটো হৈছে আপোনাৰ মাটিৰে ফুটা, বহুত একদম কিমান বছৰ মানে ক'বলৈ আপোনাৰ ভাষা নাই। এইটো ফুটা দেখিছেনে? এতিয়া মই ইয়াত কি কৰিম চাওক, এয়া হৈছে বৰা চাউল। যিহেতু মই চেৱা বনাব লৈছোঁ, বৰা চাউল দিহে চেৱা বনাই। এতিয়া চাওক, ইয়াত মই বৰা চাউল এইবোৰ দেখিছে নহয়, তিয়াই থৈ দিছোঁ। এতিয়া মই ইয়াত হ'ব মানে এতিয়া দেখিছে নহয়, এয়া মই টুকি ললোঁ। টুকাৰ পাছত এতিয়া পানীখিনি মই কি কৰিম, ইয়াত তলতো পানী দিছোঁ আৰু পটুৱাখন হৈছে ফুটাটো আপোনালোকে দেখিছে নহয়। এতিয়া পানী যিমান উতলি থাকিব তাপটো যিমান হ'ব অতি সোনকালে হ'ব। এতিয়া আৰু খাবলৈ কেনেকুৱা সোৱাদ মানে এই চাওক, এইটো মই এতিয়া এই ফুটাৰ ঘণ্টত পাতি দিলোঁ। তাৰপিছত এইখন ঢাকনি দি এনেকৈ ঢাকি দিলোঁ। এনেকৈ কৰি আপোনালোকে নিজে অনুমান কৰি পেলাই চাব, পানীটো যিমান সোনকালে উতলি থাকিব আৰু সেই ফুটাটোত ভাপ দি পেলাই ভাপটো গৈ থাকিব আৰু অতি সোনকালে এই আপোনাৰ যিখিনি বনাই আছোঁ এতিয়া চেৱা, সেইখিনি অতি সোনকালে হ'ব। আৰু মই কি বনাই আছোঁ আপোনালোকক দেখুৱাম। বনোৱাটো নেদেখুৱালোঁ, কি বনাম আজি তেখেতসকলৰ কাৰণে, তেখেতসকলে ভাল পোৱা যিখিনি ভাল পায় সেইখিনিকে এতিয়া মানে বনাম আৰু, কিন্তু বনোৱাটো নেদেখোঁ। আপোনালোকক কি বনাম মই সেইখিনি দেখুৱাম আৰু আমাৰ নিয়ম নীতিটো কেনেধৰণে কৰে সেইখিনিও আপোনালোকক দেখুৱাম। ভাল পোৱা যি বনাইছিলোঁ আৰু তাকে মই বনাই নেদেখুৱালোঁ, কিন্তু বনাই থোৱাখিনি এতিয়া দেখুৱাইছে চাওকচোন। এইখিনি হৈছে চেৱা দিয়া, অলৰেডি আপোনালোকক আগতে দেখুৱাইছিলোঁ চেৱা দিয়া। তাৰপিছত আৰু এয়া হৈছে দালি, তেখেতসকলে ভাল পায়। আৰু এয়া হৈছে মাছ, বিলাহী দি বনাইছিলোঁ। তাৰপিছত আৰু এয়া হৈছে ভাত আৰু এয়া বনাইছোঁ মাংস। ইমানেই। এতিয়া মই এটা সেৱা কৰি সেৱা কৰাৰ পিছত মোৰ বনোৱাটো শেষ। আৰু এতিয়া মোৰ মানুহজনে কেনেকৈ সজাব, কেনেকৈ আগবঢ়াব তাকে আপোনালোকক দেখুৱাওঁ। আৰু চাওক, তেখেতসকলে যি ভাল পায় সেইখিনি অন্ন বনাইছিলোঁ আৰু আমাৰ এনেদৰে সজাই দিয়া হয়। দুখন পাতত যিহেতু শহুৰ দেউতা আৰু শাহুমা নাই, গতিকে দুয়োজনকে দুখন পাত যি ধৰণে নিয়ম নীতি কৰিব লাগে তেনেধৰণে কৰিয়ে আগবঢ়াই দিছে। আৰু ইয়াৰ পাছত আমি সকলোৱে গোট খাই, আৰু বিশেষকৈ ইয়াত মানে মানুহ নিমন্ত্ৰণ কৰা নাই, যিহেতু আজি বিহু, মানুহ মানে পাবলৈও নাই।
চ' সেইটো কাৰণে আমাৰ ঘৰৰ যিখিনি পৰিয়াল আছে সেইখিনিয়ে আমি মিলিজুলি একত্ৰিত হৈ তেখেতসকলৰ য'তেই থাকক মানে শান্তিৰে থাকক আৰু আমাকো আশীৰ্বাদ কৰক। আৰু প্ৰতি বিহুতে আমি যেনেধৰণে আগবঢ়াই দিছোঁ আজিও আমি তেনেকৈ আগবঢ়াই দিছোঁ। এয়া চব ঢাকি দিছে। তাৰ পাছতে আমি ঘৰৰ সকলোখিনি বহি পেলাই আপোনাৰ প্ৰাৰ্থনা কৰিম। আৰু সিমানেই। আপোনালোকৰ ফালে বাৰু এনেকৈ আগবঢ়াই দিয়েনে মৃতক দেৱতাসকলক? যদি দিয়ে আপোনালোকে জনাব।